কৰিব নোৱাৰে কি? এজন হিন্দু ব্ৰাহ্মণৰ সন্তান হৈ পৰিল মুছলমানৰ পীৰ। কেৱল পীৰ নহয়, তেওঁ লাভ কৰিলে সন্মানিত মুৰ্ছিদ উপাধি। তেওঁ আল্লাহৰ ইমান নেকলি আছিল যে সেই সময়ত গোটেই বিশ্বৰ ডাঙৰ ডাঙৰ পণ্ডিতসকলৰ মাজত এক অন্যতম হিচাপে পৰিচিত আছিল। হিন্দু ধৰ্মৰ মানুহ ইছলাম ধৰ্ম গ্ৰহণ কৰি ইছলামত ইমান সফলতা অৰ্জন কৰিব পাৰিব বুলি আপুনি কেতিয়াবা ভাবিছিলনে? তেওঁৰ আদৰ্শ আৰু সততা বিশ্বজুৰি বিয়পি পৰিছিল। এইবোৰ দেখা পাই সেই সময়ৰ মোগল সম্ৰাট ঔৰংজেবৰ তেওঁক বংগৰ নবাব হিচাপে প্ৰতিষ্ঠিত কৰিছিল। এতিয়া হয়তো আপুনি বুজি পাইছে যে আমি কাৰ কথা ক'ব খুজিছোঁ। হয়, আমি বংগৰ প্ৰথম নবাব মুৰ্ছিদ কুলিহাৰ কথাই কৈছোঁ। এইজন কুলিহাৰ নাম আছিল সূৰ্য নাৰায়ণ মিশ্ৰা। 1660 খ্ৰীষ্টাব্দত এক ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা সূৰ্যনাৰায়ণ মিশ্ৰাই এক পাৰ্চী পৰিয়ালত ডাঙৰ দীঘল হৈ পিছত তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু এজন মুছলমান হিচাপে তেওঁ মহম্মদ হাদী নাম গ্ৰহণ কৰে। তেওঁৰ সৎ চিন্তা আৰু জ্ঞানৰ পৰিসীমাত পৰৱৰ্তী সময়ত সম্ৰাট ঔৰংজেবে বাংলাৰ দেৱান আৰু গভৰ্ণৰ হিচাপে নিযুক্তি দিয়ে। তেওঁৰ নামতে বৰ্তমান বংগৰ মুৰ্ছিদাবাদ নামেৰে নামাকৰণ কৰা হৈছে। তেওঁ সুদক্ষ অৰ্থনৈতিক হিচাপে গোটেই বিশ্বত বিখ্যাত হৈ পৰিছিল আৰু 1725 খ্ৰীষ্টাব্দত এই মহান ব্যক্তিজনৰ মৃত্যু হয়। অধিক জনপ্ৰিয় এই মহান ব্যক্তিজনৰ নশ্বৰ দেহটো পবিত্ৰ কাটাৰা মছজিদত সমাধিস্থ কৰা হয়। আমি আপুনি হয়তো এতিয়াও বিশ্বৰ বহু কথাই নাজানো। আহক এনেকুৱা বহু ধৰণৰ ঐতিহাসিক ঘটনা আৰু বুৰঞ্জীৰ পাতত লিপিবদ্ধ থকা বহু কথা জানিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। এয়া এক বিশেষ প্ৰতিবেদনৰ সৈতে rkylive অসম।